নমস্কাৰ জনাই সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে বেটি স্কুল যাবলৈ বুলি ৰেডি হৈছে, ওলাই মেলি গ'ল আৰু আজিৰ ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া মই ৰাতিপুৱাৰ যিখিনি কাম থাকে গোটেই কামখিনি শেষ কৰি কাপোৰ কানি ধুই মেলি আজৰি হৈ এতিয়া এইফালে বাবুক অকণমান পঢ়াই দিওঁ বুলি আহিলোঁ। তাৰ গাটো বেয়া, সি সেইকাৰণে স্কুললৈ নগ'লে। জ্বৰ, কাহ আৰু চৰ্দি হৈ আছে, ভাবিলোঁ অলপ পঢ়াই দিওঁ। আৰু সিও পঢ়াত বহুত আগ্ৰহী, তো সি খুব পঢ়িবলৈ দিগদাৰ কৰি আছে। পঢ়াই দিয়া মা, পঢ়াই দিয়া বা লিখাই দিয়া এনেকৈ কৈ আছে। তাৰপৰা ভাবিলোঁ ঠিক কৰাই দিওঁগৈ, মনত থাকিব। তো সেইবুলি মই এতিয়া আহিলোঁ। একেবাৰে মুখখন এদিনতে শুকাই যায়, ৰাতিপুৱাৰ পৰা পূৰা জ্বৰত দেদাই আছে গোটেইটোৱে। দৰৱ অকণমান খুৱাই দিছোঁ, এতিয়া আৰাম পাব আৰু। তাৰপাছতে সেয়া পঢ়াই মেলি হোৱাৰ পিছত এইফালে পিছবেলা বেটি স্কুলৰ পৰা আহি পালেহি। এতিয়া বাবুৱে তাই গেটখন খুলি দিছে, চিপছ খাই নে কিবা খাই বোলে, পইচা দি পেলাই বায়েকক বোলে দোকানলৈ বুলি পঠিয়াইছে। আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। বাকি শিকাই দিছা তুমি গেটটো মাৰি দিয়া আকৌ। মাৰি দিয়া ধুনীয়া মাৰি দিয়া। পত্তা কবি বুলি কয়। এইফালে বাগানৰ পাত ছিঙাৰ পাছতে ল'ৰা এটাই পুখুৰী এটা সিঁচিছিলে আমাৰ ঘৰৰ পিছফালে, সৰু পুখুৰী এটা। মাছ ওলালে, গৰৈ, সৰু সৰু ভেচেলি, পুঠি, তাৰপৰা শিঙি, এইকেইটা এতিয়া খাবলৈ গুচাই আছে আমাৰ এইফালে হাকিমে। আৰু এইবিলাক কাইলৈ খাবলৈ কাৰণে এইকেইটা কাৱৈ আছে। আমাৰ পুখুৰী বেছিকৈ কাৱৈ ওলায় ন, কেলৈ বাৰু? কুচিয়াটো এতিয়া গধূলিখন কোনে গুচাই থাকিব, সেইকাৰণে তাকে দি দিবলৈ ক'লোঁ আৰু। বাবু কি চাইছা? কি চাইছা তুমি? মাছ চাইছা? এইবোৰ যে বাকলি থকা মাছ বুলি কয় দেই, এইবোৰ বাকলি থকা মাছ নালাগে। সেয়াই আৰু মাছ এতিয়া বনাম আৰু হয় নাই, আমি ফ্ৰাই কৰিম এতিয়া না, মানে খাব। আৰু এয়া হ'ল নেক্সট দিনা দুপৰীয়াৰ ভিডিঅ'। মানুহজনে কামৰ পৰা আহোঁতে লিচু লৈ আহিছিলে, তাকে এয়া বহি পেলাই খাই আছোঁ আমি চবেই। লিচুকেইটা বৰ সৰু সৰু, মানে 10টা 12টা 15টামানকৈ আহিছে। এমুঠাত 30 টকাকৈ লাগে বোলে, সেই গোটেই আনিলে আৰু। তাৰপৰা এতিয়া এয়া খাই আছোঁ, বতৰৰ ফল বতৰত খাব লাগে ন, তো সেইকাৰণে এয়া খাই আছোঁ। স্কুলত যাওঁতে আমাৰ সেইফালে মানুহ ঘৰত তুমি দেখিছা নাই, চকুলিয়াল গাঁৱত আহি মানুহ ঘৰ ইমান ডাঙৰ গছজোপা, মানে ইমানে জোপোহা, এডোখৰ জেগা নাথাকে আৰু চাপতে ইমান মানে লাগে, মানে কৈছো নহয়, এনেকুৱা লাগে মুখ লাগে নেকি ঠিক নাই, মোৰ বিকি আমনি লাগে চাগে তেহেঁতক। আৰু ৰঙা হৈ থাকে, এইডাল দিছো তামোল দুবান ডাঙৰকেইটা বাৰু দাম দিও খাবলৈ ভাল লাগে। ডাঙৰকেইটা দাম দিও খাবলৈ ভাল লাগে, বেয়া নালাগে নহয়। এইফালে বেটিও স্কুলৰ পৰা আহি পাই গ'লে গোটেইজনী ঘামি জুমি অৱস্থা নাইকিয়া হৈ আছে। আমাৰ ঘৰত কাৰোৱে ঘামচি নুঠে, তাই কিনে ইমান ঘামচি উঠিছে, গৰমৰ কাৰণে উঠিছে নে কিনে নাজানো, একদম গোটেইজনী কিবা হৈ আহিছে। গুচাব লাগে, মই যে গুচাই দিব নোৱাৰে, তোমাক বহুত গুচাই দিলোঁ, আধা ধুনা কৰি দেখাই দিছে নে? এবাৰ গুচাই দিব, সেইটো খাই লওক এবাৰ। কি বাবু পেলাই নিদিবি, মানে গুটিটো পেলাই নিদিব কৈছা নে খাই নিদিব কৈছা? পেলাই দিলে কৈছা, খাই দিলে কি হ'ব নো? লাগি দিলে হ'ব না, খাই যাব ন? বাপা এনেকৈ মৰি যাব।
অঁ টেষ্ট ওলাই যাব খাবলৈ মিঠাই খালি কোনোবা এটা যে একেবাৰে মিঠাই নাই কেঁচা নহয় চব মিঠাই খাবলৈ